ভালকে কৰাৰ কাৰণেও চাগে তোমালোকৰ মুখখনো ফৰকাল হৈ আছে। Thank you so much. মানুহবিলাকে ভাল পায় চাগে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি দুইজনী চিত্ৰাবা আৰু মই এতিয়া যাবলৈ ওলাইছোঁ। আজি যোৱাটো বছৰৰ ন চিত্ৰাবা নৱেম্বৰৰ 29 তাৰিখে যোৰহাটত এটা নৃশংস হত্যাকাণ্ড হৈছিলে। তাতে অনিমেষ ভূঞা বুলি এজন ল'ৰাক মানে কি কৰিছিলে মাৰ্ডাৰ কৰা হৈছিলে আৰু তাকে এতিয়া সেই মোৰ হস্পিটেল য'ত খকন্দগুৰি, সেই খকন্দগুৰি গাঁৱতে সেই দাদাৰ ঘৰ। আৰু আজি দাদাৰ লগৰ কেইজনে তেওঁ সোঁৱৰণিত No-Suad বুলি এখন ৰেষ্টুৰেণ্ট খুলিছিলে, তাৰে আজি অপেনিং চেৰিমনি আছে। তো আমি এতিয়া তালৈকে যাবলৈ ওলাইছোঁ। তো যদি পাৰোঁ অকণমান কিবা কিবি দেখুৱাম, চাব আপোনালোকেও ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ হস্পিটেলৰ একদম সন্মুখতে পৰে আৰু No-Suad বুলি। অনিমেষ দাৰ মানে এখন সপোন আছিলে আৰু কিবা এখন কৰা, আৰু সেই সপোনটো পূৰাবলৈ যোৰহাটলৈ লগৰ দুজন প্ৰণয় দা আৰু মৃদুস্মন্ত দাৰ লগত যোৰহাটলৈ যাওঁতে সেই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তেওঁৰ সপোনটো আধৰুৱা হৈ ৰৈছিল। কিন্তু তেওঁ সেই দুজন প্ৰণয় দা আৰু মৃদুস্মন্ত দাই আজি অনিমেষ দাৰ সপোনটো পূৰণ কৰিবলৈ আজি পূৰ হোৱাৰ দিন। বলক এতিয়া আপোনালোকক ৰেষ্টুৰেণ্টৰ ভিতৰচোৱালৈ লৈ যাওঁ। আৰু আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা ডাঙৰীয়াদেৱো আহিছে, গতিকে তেখেতকো এবাৰ পাব পাৰোঁ নেকি চেষ্টা এটা কৰি চাওঁ। আৰু ৰেষ্টুৰেণ্টৰ ভিতৰচোৱা চাওকচোন, সঁচাকৈ বৰ ধুনীয়াকৈ সজাইছে কিন্তু দেই। আৰু এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰুণ হাজৰিকা ডাঙৰীয়াদেৱক লগ পালোঁ। মই আজিলৈকে লগ পাই পোৱা নাছিলোঁ, তেখেতক লগ পাই বহুত ভাল লাগিলে। কিবা অকণমান কৈ দিয়ক। কিন্তু তোমালোকে ভালে থাকা। এটা কৰ্মসূত্ৰে ইয়াতে এই খকন্দগুৰিত আমগুৰিত আছাহি, হয় নাই? তোমালোকে মানৱ সেৱা কৰিছা। প্ৰথম কথা তোমালোকৰ সেইটো মানৱ সেৱা বুলি কয় আৰু ধৰা এটা নাৰ্ছিং কৰিছা, সততাৰে কৰি আছা বা সততাৰে তোমালোকে তাত ইয়াত সক্ষম হৈছা তুমি চিকিৎসা বিভাগত কামটো পাবলৈ, হয় নাই বাৰু? গতিকে ভালকৈ কৰা, আৰু ভালকৈ কৰাৰ কাৰণেও চাগে তোমালোকৰ মুখখনো ফৰকাল হৈ আছে। মানুহবিলাকে ভাল পায় চাগে। এইগৰাকীটো 11 বছৰ হৈ গ'লে। গতিকে এনেকুৱা জেগাবিলাকত সাধাৰণতে কি হয়, ডাক্তৰে হওক নাৰ্ছবিলাক হওক আহিবলৈ কিছুমান অকণমান সংকোচ কৰে। কিন্তু যেতিয়া সেই সোমাইহি তেতিয়া ভাবে নহয় ইয়াত যিটো মজা আছে সেই মজাটো বেলেগ জেগাত নাপায়। আৰু ধন্যবাদ তোমালোকে অন্ততঃ ভিতৰুৱা অঞ্চলত আহি মানুহক সেৱা কৰিছেহি, সেইটো কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে তোমাৰ যিটো ইউটিউব চেনেল নিৰ্মালী হাজৰিকা চেনেলটো আপোনালোকে চাব, এওঁ বিভিন্ন বাৰ্তা দি থাকিব, আপোনালোকে চাব। থেংক ইউ ছ' মাছ। আমি সকলোকে স্বাগতম জনাইছোঁ। এটা আধৰুৱা সপোন পূৰ্ণ কৰাৰ এই শুভ ক্ষণত আমি যি এটা সপোন আছিল No-Suad, সেই No-Suadৰ নাম ৰূপে এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ অনিমেষ দাৰ স্মৃতিৰ এটি মণিকোঠা আছে ওপৰৰ চোৱাত। সেই ওপৰৰ চোৱা এতিয়া ফিটা কাটিবলৈ কাৰণে গৈ আছোঁ। বলক আপোনালোকেও মোৰ লগতে। অনিমেষক অনাগত ভৱিষ্যতলৈ লৈ ফুৰোৱাৰ ক্ষেত্ৰত অলপ হ'লেও অৰিহণা যোগাব তেনে স্মৃতিৰ এটি মণিকোঠা এই No-Suadৰ আৱাসগৃহত মৃদুস্মন্তহঁতে প্ৰস্তুত কৰি উলিয়াইছে। আমি এই স্মৃতি বিজড়িত কোঠাটিৰ দ্বাৰ মুকলি কৰিবৰ বাবে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইটো হৈছে অনিমেষ দাৰ স্মৃতি বিজড়িত সেই মণিকোঠাটো, য'ত আছে অনিমেষ দাৰ অসংখ্য ফটো। অনিমেষ দাই ফটো মাৰি বহুত ভাল পাইছিলে, আৰু তেওঁৰ লগৰ দুজনে ফটোবোৰ এনেকৈ সংৰক্ষিত কৰি ৰাখিছে। আপোনালোক সকলোৱে দেৰগাঁৱৰ আমগুৰিস্থিত এই No-Suad নামৰ ৰেষ্টুৰেণ্টখনলৈ এপাক আহিব, যিখনত অনিমেষ দাৰ
মানে সপোন জড়িত হৈ আছে আৰু তেওঁ বন্ধু প্ৰণয় দা আৰু মৃদুস্মৃত দাই তেওঁ ফুৰণিত খোলা এই ৰেষ্টুৰেণ্টখনলৈ এবাৰ অন্ততঃ আহি চাবহি ৰেষ্টুৰেণ্টখন। অনিমেষ মৃদুস্মৃতহঁতৰো শেষ হৈ যাব বুলি ভাবিছিল বহুতে। সেই স্মৃতিক আমাৰ অন্তৰত সদায় জীয়াই ৰাখিব। ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এই অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতি হওক, ৰাজহুৱা যিখিনি কৰ্মকাজী যি হেঁপাহ, মই বহুবাৰ এই অঞ্চললৈ আহিছোঁ, সেই হেঁপাহ দেখিছোঁ আৰু আজি এটা প্ৰমাণ হ'ল যে মৃত্যুৰ পিছত সাধাৰণতে যিমানেই ব্যক্তি জনপ্ৰিয় হৈ নাথাকক, অলপ দিনৰ পিছত পাহৰি পেলায়। পাহৰি নেপেলোৱাৰ যিটো প্ৰয়াস, আজি মৃদুস্মৃত ৰাইজ আহক, সোৱাদ লওক। মৃদুস্মৃতে ইতিমধ্যে কৈছে যে আমি যিমান পাৰোঁ আমি সেই সোৱাদ দিবলৈ চেষ্টা কৰিম আৰু মোৰ বিশ্বাস যে তেওঁলোকে দিব পাৰিব। ইমানখিনিলৈকে কৰিব পাৰিছে যেতিয়া বাকীখিনি কৰিব পাৰিব, আশা ৰাখিছোঁ। আৰু এই চেগতে আৰু এটা কথা যে যিখিনি তাতে এয়া খিচিৰি খাবলৈ দিছিলে, কিন্তু দুখৰ কথা এই যে হস্পিটেললৈ আহিল এক্সিডেণ্ট কেছ আৰু ডেলিভাৰী, তো আধাতে গুচি আহিবলগীয়া হ'ল। আহিবতো লাগিবই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।